আমার টোটাল 17 ডেজ আছিলে ফরেস্ট ডিপার্টমেন্টৰ যেটো ফরেস্টার 1 আৰু ফরেস্ট গার্ড রিক্রুটমেন্ট তাৰে আমি হেৰিৰ পৰা 6 তাৰিখৰ পৰা 11 লৈকে আমাৰ ফরেস্টার 1 আছিলে আৰু 13 তাৰিখৰ পৰা আজিৰ 24 তাৰিখলৈকে আমাৰ ফরেস্ট গার্ড যেটো ৰিক্রুটমেন্টৰ ফিজিক্যাল টেস্ট এটো আজি অন্তিম দিন। তো আজিৰ এই অন্তিম দিনত আমাৰ আহিছে বহুত কেইটা ক্যান্ডিডেট 2000 মান তো হ'ব লাগে। আজি আমাৰ যিমানখিনি ৰিক্ৰুটমেন্ট গ'ল বা ফিজিক্যাল টেস্ট ফিটনেস টেস্ট আমাৰ গ'ল এই সকলোবোৰ সব ঠিকে থাকে গ'ল। কোনো ধৰণৰ ইয়াত অপ্ৰীতিকৰ ঘটনা বা কোনো ধৰণৰ আনৱাৰেণ্টেড সিচুৱেশ্যন বিলাক ইয়াত হোৱা নাই। খুব শান্তিপূৰ্ণভাৱে সকলো ৰাইজ আৰু ক্যান্ডিডেট সকলে আমাক সহযোগ কৰিছে আৰু আমাৰ যিমানখিনি বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী সকল নিয়োগ কৰা হৈছিলে আমাৰ এই পৰীক্ষাটো খুব স্মুথলি কণ্ডাক্ট কৰাৰ কাৰণে সবে কৰ্তব্যত মনোযোগ দি কৰিছে আৰু আজিৰ এই অন্তিম দিনলৈকে যেটো প্ৰসেছত আমি আহি আছো এই একে প্ৰসেছত শান্তিপূৰ্ণভাৱে আমি এই ৰিক্ৰুটমেন্ট টেষ্টটো কণ্ডাক্ট কৰি গৈছো আৰু আশা ৰাখিছো যে আজি আমাৰ এই অন্তিম দিনৰ যেটো ৰিক্ৰুটমেন্ট টেষ্ট এটো খুব শান্তিপূৰ্ণ হৈ যাব। আপোনালোকৰ আৰু আমাৰ ক্যান্ডিডেট ৰাইজৰ আমাৰ বিষয়া কৰ্মচাৰী সকলোৰে সহযোগত ভালে ভালে হৈ যাব বুলি আমি আশা ৰাখিছো। কিমান আবেদন জনাইছিল আৰু পোষ্ট কিমান? আমাৰ টোটাল ক্যান্ডিডেট হৈছিলে 54,000 আৰু টোটাল ভ্যাকেন্সি আছে আমাৰ 157। তাৰে ভিতৰত ফরেস্টার 1 আছে 47 আৰু ফরেস্ট গার্ড 110। পিছত আমি 50 আউট অফ 54,000 ক্যান্ডিডেট আমি স্ক্ৰুটিনি কৰাৰ পিছত 52,672 এইখিনি আমি টোটাল ক্যান্ডিডেট পাইছো ফরেস্টার 1 আৰু ফরেস্ট গার্ড লগ লাগি। তো আজি 52,672 ক্যান্ডিডেটক আমি পৰীক্ষা লৈ বা ফিজিক্যাল ফিটনেস টেস্ট আমি লৈ আজিৰ অন্তিম দিনত আহি পাইছো। তো আমাৰ এভাৰেজত এতিয়ালৈকে আমাৰ যোৱাকালি ডেটলৈকে প্ৰায় 22,000 আমি ক্যান্ডিডেট সিলেকশন পাইছো পাস কৰিব পাৰিছে। তো আজি কিমান ক্যান্ডিডেট পাস হ'ব হেতু এতিয়ালৈ আমি ক'ব নোৱাৰো, এটো পিছত ক'ব পৰা যাব। তো আমি আজিও আশা ৰাখিছো টোটাল যিবিলাক ক্যান্ডিডেট এপিয়াৰ হ'ব 2000 তলত হ'ব নালাগে। নেক্সট স্টেপটো কি হ'ব? আমাৰ নেক্সট স্টেপ হ'ব এতিয়া আমি ফিজিক্যাল ফিটনেস টেস্ট কণ্ডাক্ট কৰাৰ পিছত আজি যেহেতু অন্তিম দিন বা আজি শেষ হ'ব ইয়াৰ এসপ্তাহৰ ভিতৰত আমি ৰিজাল্টটো দিয়াৰ কাৰণে আমি চেষ্টা কৰিছো আৰু ৰিজাল্টটো দিয়াৰ কেইদিনমান পিছতে আমি ৰিটেন টেস্ট এটো ল'ম আৰু ৰিটেন টেষ্টৰ পিছতে ৰিজাল্ট দিয়াৰ পিছত আমি অৰেল লৈ বাছনি কৰি আমি এপইণ্টমেণ্ট দিয়াৰ কাৰণে চেষ্টা কৰিম।